এখন গাঁৱত এজন বুঢ়া আছিল। তেওঁৰ নাম আছিল ৰমেশ। ৰমেশৰ 7জন পুতেক আছিল। বয়সৰ লগে লগে 7জনে বিয়া পাতিলে। নাতি নাতিনী হ'ল বহুত। মুঠতে ঘৰখনত 2কুৰিমান মানুহ হ'ব। সকলো মানুহে একেলগে খোৱা বোৱা কৰে। খেতিৰে 50 পোৰামান মাটি, 3টা 5 কোঠাৰ ভঁৰাল ভৰে। কিন্তু ৰমেশ বুঢ়াৰ মনত এটা ডাঙৰ চিন্তা থাকিল। আৰু সেইটোৱে হ'ল বছৰৰ মূৰত খাবলৈ ধানে এমাহ হ'লেও নুজুৰে। ইমান খেতি কৰিও ধানে কিয় নুজুৰিব? ৰমেশে চিন্তা কৰি একো পাৰ নোপোৱা হ'ল। এই প্ৰশ্নৰ উত্তৰ বিচাৰি বহুতকে সুধিলে, কোনেও শুদ্ধ উত্তৰ দিব নোৱাৰিলে। এদিন মনৰ বেজাৰত ৰমেশে ঘৰৰ পৰা বাহিৰ ওলাল। মনতে ভাবি ল'লে যে যেতিয়ালৈকে উত্তৰ বিচাৰি নাপাব তেতিয়ালৈকে সি ঘৰলৈ ঘূৰি নাহে। পুৱাৰ ভাগত ৰমেশে যাত্ৰা আৰম্ভ কৰিলে। হাবিৰ মাজে মাজে বহুদূৰ বাট গ'ল। কাৰো লগত দেখা দেখি নাই। লুংলুঙীয়া বাটেদি ৰমেশে গৈ আছে। বাটৰ কাষত ওখ ডাঙৰ ডাঙৰ কিছুমান গছ আছে। আৰু এজোপা গছৰ তলত ৰমেশে অলপ জিৰণি লওঁ বুলি বহিল। হাঁচতিখন খুলি তামোল এখন খাই ল'লে। সেই গছজোপাৰ ওপৰৰ ডালত এটা শগুনৰ বাঁহ আছিল। শগুনহালৰ 2টা পোৱালি আছিল। পোৱালিহাল ডাঙৰ হোৱা আজি কেইবাবছৰো হ'ল। কিন্তু উৰিব হ'লে পৰা নাই। পোৱালিহাল উৰিব নোৱাৰাত শগুনি বৰ চিন্তাত হ'ল। কেনেকৈ পোৱালিহাল উৰুৱাব পৰা যায় এই কথা চিন্তা কৰি একো উপায় নাপাই শগুনজনীয়ে পোৱালিহালক সুধিলে, তোমালোকক ইমান দিনে খুৱাই উৰণীয়া কৰিব পৰা নাই, কি খালে তোমালোক উৰিব পাৰিবা? পোৱালিহালৰ এটাই মাত লগালে, ইয়াৰ উত্তৰ আমি থকা গছজোপাৰ তলতে এজন মানুহ বহি আছে, তেওঁ নিশ্চয় দিব পাৰিব। লগে লগে শগুনীজনীয়ে তললৈ চাই দেখিলে যে হয়, বুঢ়া মানুহ এজন বহি আছে। তাই উৰা মাৰি নামি আহিল। ৰমেশৰ আগত পৰি সুধিলে, বাটৰুৱা ককাই, মোৰ পোৱালি এহাল আজি কেইবাবছৰ ধৰি উৰাব পৰা নাই, ইয়াৰ এটা উপায় দিয়ক। ৰমেশ আচৰিত হ'ল। তেওঁ ক'লে, মই নিজৰ কথাকে চিন্তা কৰি উত্তৰ উলিয়াব পৰা নাই, তোমাৰ উত্তৰনো কেনেকৈ দিম? শগুনীজনীয়ে পোৱালিহালৰ ওচৰলৈ আহি ক'লে, তেওঁ উত্তৰ দিব নোৱাৰে। পোৱালিটোৱে ক'লে, নহয়, তেওঁ পাৰিব, আকৌ সোধাগৈ। শগুনজনীয়ে পুনৰ ক'লে, পাৰিব বুলি কৈছে। ৰমেশ অলপ থমকি ৰ'ল। তাৰপিছত ক'লে, মই ভাতে ঘৰখনক জোৰাব পৰা নাই, তোমাৰ পোৱালি কেনেকৈ উৰিব কওঁ কেনেকৈ? এইদৰে শগুনজনীয়ে এবাৰ পোৱালিহালৰ ওচৰলৈ আৰু এবাৰ ৰমেশৰ ওচৰলৈ আহ-যাহ কৰি থাকিল। শেষত শগুনৰ পোৱালিটোৱে ক'লে যে মানুহৰ মাংস খালেই উৰিব পাৰিব। পিছে মানুহৰ মাংস ক'ত পাবা? ইয়াৰ উত্তৰ পোৱালিটোৱে দিলে। পোৱালিটোৱে কোৱা মতে শগুনজনীয়ে আহি ৰমেশক ক'লে, মোৰ পোৱালিহালে মানুহৰ মাংস খালেহে উৰিব পাৰিম বুলি কৈছে, সেয়েহে মাংস আপোনাক আনিবলৈ কৈছে। মইনো মানুহৰ মাংস ক'ত পাম? ৰমেশে ক'লে। অলপতে সাগৰত বামাৰলি হৈছিল, কেইবাখনো গাঁও বানপানীত ডুব গৈছে, বহুত গৰু ম'হ আৰু মানুহৰ মৃত্যু হৈছে। সাগৰৰ পাৰত বহুত মৰা মানুহৰ শৱ লাগি আছে, তাৰ পৰা আনিলেই হ'ব। শগুনজনীৰ কথামতে পিছদিনা সাগৰৰ পাৰলৈ গ'ল। সাগৰৰ পাৰত ৰমেশে দেখিলে যে গৰু ম'হ ছাগলী মৰা শৱৰ মাজে মাজে মানুহৰ শৱো আছে। তাৰ পৰাই অলপ মঙহ লৈ আহিল। ৰমেশে মঙহখিনি আনি শগুনীজনীক দিলেহি। শগুনীজনীয়েও নি পোৱালিহালক দিলে। তেতিয়াই পোৱালিহালে ক'লে যে এইখিনি মানুহৰ মঙহ নহয়, তেওঁক পুনৰ আনিবলৈ ক'লে। ৰমেশক শগুনীয়ে পোৱালিটোৰ কথা ক'লে, লগতে পুনৰ মানুহৰ মাংস আনিবলৈ অনুৰোধ কৰিলে। ৰমেশে আচৰিত হৈছিল যদিও পুনৰ সাগৰৰ পাৰৰ পৰা মানুহৰ মাংস লৈ আহিল। এইবাৰৰ পোৱালিটোৱেও মানুহৰ মাংস নহয় বুলি ক'লে। ৰমেশে আচৰিত হৈ ক'লে, মই মানুহৰ মাংসই আনিছোঁ, নহয় বুলি ক'লেও মানিব নোৱাৰোঁ। তেতিয়া শগুনীজনীয়ে পোৱালিটোক ৰমেশৰ কথাখিনি ক'লে। তেতিয়া পোৱালিটোৱে নিজৰ গাৰ পাখি এপাত দি ক'লে, এই পাখি পাতৰ মাজেদি চালে মানুহ গৰু সকলো চিনিব পাৰি। শগুনজনীয়ে পাখিপাত নি ৰমেশক দি সকলো ক'লে। ৰমেশে পাখিপাত লৈ সাগৰৰ পাৰ পালেগৈ। সাগৰৰ পাৰত থিয় দি পাখিপাতেৰে এফালৰ পৰা উটি অহা মৰা শৱবোৰ চাই থাকিল। পাখি পাতৰ মাজেদি চালে মানুহ মৰা শৱবোৰ গৰু গাহৰিহে দেখিলে। পুৱাৰ পৰা আবেলিলৈকে চাই চাই মানুহ মৰা শৱ এটাও দেখা নাপালে। বেলি পৰিবলৈ মাথো অলপ সময়হে বাকী আছিল। এনেতে দূৰত এজনী সৰু ছোৱালী ভাহি অহা দেখিবলৈ পালে। আহি আহি ছোৱালীজনী পাৰত লাগিলহি।
ৰমেশে সেই ছোৱালীজনীৰ গাৰ পৰা মাংস অলপ কাটি লৈ আহিল। মাংসখিনি আনি শগুনীজনীক দিলেহি। তাই মাংসখিনি পোৱালিহালক দিলে। পোৱালিহালে মানুহৰ মাংস খাই উৰিব পৰা হ'ল। শগুনজনীৰ মনত অপাৰ আনন্দ লাগিল। ৰমেশে তেতিয়া শগুনীজনীক ক'লে, তোমাৰ পোৱালি উৰিব পৰা হ'ল, মোকো এটা উপায় দিবলৈ কোৱা। ৰমেশৰ কথামতে শগুনীজনীয়ে পোৱালিটোক সুধিলে। পোৱালিটোৱেও ক'লে যে পাখি পাতেৰে ঘৰৰ মানুহবোৰক চালেই আচল মানুহ ধৰিব পাৰিব। তেওঁকে ৰন্ধা-বঢ়া কৰিবলৈ দিলেই ভাতে জোৰা মৰিব। ৰমেশ পাখিপাত লৈ ঘৰ পালেগৈ। ভালে কেইদিনৰ মূৰত ৰমেশ ঘৰলৈ যোৱাত ঘৰৰ মানুহবোৰে বাহিৰ ওলাই চাবলৈ আহিল। ৰমেশে পদূলিৰ মূৰত ৰৈ পাখিটোৰে চোৱাত লাগিল। তেওঁ মানুহবোৰ গৰু, গাহৰি, ছাগলী, হাঁহ-কুকুৰাৰ ৰূপত দেখিবলৈ পালে। এইবোৰৰ ভিতৰত সৰু বোৱাৰীয়েকক মাত্ৰ মানুহৰ ৰূপত দেখা পালে। পিছত সৰু বোৱাৰীয়েককে পাকঘৰৰ গতাই দিলে। আৰু তেতিয়াৰ পৰাই ৰমেশৰ ঘৰত ভাতে জোৰা মৰিল।